নমস্কাৰ। আজি অসমবাসীৰ কাৰণে এটি অতি অভিশপ্ত দিন, যেহেতু আমাৰ হিয়াৰ আমঠু জুবিন দা আৰু আমাৰ মাজত নাই, কিন্তু বিশ্বাস কৰিবলৈ সকলোৰে বাবে টান হৈছে। সকলোৱে বিচাৰিছে, অসমবাসী প্ৰত্যেকজন মানুহে বিচাৰিছে যে এই বাতৰিটো, এই সত্যটো মিছা প্ৰমাণিত হওক। জুবিন দাই ছ'চিয়েল মিডিয়াতে আহি হওক, তেওঁ ভিডিঅ' যোগে হওক, যেনেকৈ হওক চবৰ আগতে কওক যাতে নহয় মই আছোঁ, কিন্তু এয়াই সত্য। ভাবিছিলোঁ মানে ভিডিঅ' বনোৱাৰ হেৰিত নাই, কিন্তু ভাবিলোঁ যে নহয়, যিহেতু বহুত বেছি কষ্ট পাইছোঁ, বহুত বেছি দুখ পাইছোঁ, প্ৰকাশনো কেনেকৈ কৰিম। সকলোৱে কান্দিছে। এটাই বিচাৰোঁ, তেওঁ ছুটি আছে আৰু ভালকৈ থাকক, তেওঁৰ আত্মাই শান্তি পাওক, তেওঁৰ আত্মীয় মানুহখিনি ভগৱানে শক্তি দিয়ক জীয়াই থাকিবলৈ। সঁচাকৈ জুবিন দাক বহুত বেছিয়ে ভাল পাওঁ আৰু ভাল পাই থাকিম। তেওঁৰ গান সৰুৰ পৰা শুনিছোঁ, এতিয়াও শুনো আৰু মৃত্যু পৰ্যন্তলৈকে হয়তো শুনি যাম নহয়, শুনি যাম। বৰ সোনকালে মানুহজনে এৰি থৈ গুচি গ'ল আৰু অকস্মাতে গুচি গ'ল। মৃত্যু দেখি ইমান একেৰাহে চাই থকা মানুহজনকে যদি দেখিলোঁ যে মৃত্যু এনেকৈও আহে, মানুহৰ জীৱনটোৰ কোনো ভৰসা নাই। সেয়াই আৰু বেয়া লাগিছে বহুত বেছি। এতিয়াও বিশ্বাস হোৱা নাই তেওঁ শান্তিত থাকক য'তে আছে। শিল্পী অমৰ, এই কথাষাৰ সঁচা। আৰু জুবিন দা যিহেতু আমাৰ সকলোৰে হিয়াৰ আমঠু, সকলো অসমবাসীৰ ৰাইজৰ বাবে তেওঁ সদায় আমাৰ মাজত জীয়াই থাকিব। বহুত কষ্ট পাইছোঁ, বহুত দুখ পাইছোঁ, পৰা নাই এতিয়ালৈকে এই সত্যক মানি ল'বলৈ। জানো, সেইটো কাৰণে ভিডিঅ'টোকে বনাই থৈছোঁ, ভিডিঅ' যোগে প্ৰকাশ কৰিছোঁ। নোৱাৰিছোঁ, বেলেগ একো নহয়, একেবাৰে পৰা নাই। বহুত সোনকালে গুচি গ'ল, বহুত দিবলৈ থাকিলে তেওঁ, ভালকৈ লগ পোৱাও নহ'ল। তেওঁক যে আমি আৰু কায়িকভাৱে নাপাওঁ, ভাবিলে বেয়া লাগে।